হেল্ল' গাইজ, ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল। আজি মই উপস্থিত আছোঁ আমাৰ গুইজানত। এয়া দেখিছে এক ব্যতিক্ৰমী দৃশ্য, ৰূপ নান্দনিক পৰিৱেশ এটা। এয়া চব একদম পূৰা পিকনিক প্লেচ হৈ আছে। এইখনে হৈছে আমাৰ ডাঙৰি নৈ। এইখনে হৈছে আমাৰ মহত্ব নৈ, যাক আমি ডাঙৰি নৈ বুলি কওঁ। হেল্ল' গাইজ, চাওক তাত ইপাৰেও খাই আছে মানুহে, এইপাৰেও খাই আছে মানুহে। চাওক একদম দুই পাৰে মানুহ অকল, সেইসকলে বালি চটত খাই আছে। এইফালে একদম পূৰা এয়া গান লগাই পূৰা খাই আছে ৰাইজে। এইফালে পূৰা গান লগাই মানুহে খাই আছে। চব হেল্ল' গাইজ, আপোনালোকক দেখাম বুলি কৈ আজি অৱশেষত দেখাইছোঁগৈ আপোনালোকক। চক এয়া গুইজানৰ যিটো পৰিৱেশ, এয়া আপোনালোকক দেখাইছোঁ। এইকেইখন হৈছে ফেৰী। এইখন হৈছে ফেৰী গাইজ। হেল্ল' গাইজ, চাওক কিমান এটা ধুনীয়া পৰিৱেশ। এয়া একদম মানে দূৰৰ পৰা মানুহ আহিছে খাবলৈ ইয়াত। হেল্ল' গাইজ, ব্লগটো মই বেছি দীঘল নকৰোঁ। আপোনালোকক মই দেখাবলৈ খাতিকে মই ইয়ালৈ আহিলোঁ। চক ময়ো দেখা পাম, মানে চাবলৈ আহিলোঁ, আৰু লগতে আপোনালোককো মই দেখাবলৈ আহিলোঁ। সেইকাৰণে মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ লগত দেখাইছোঁ। এয়া আমাৰ গুইজানৰ পৰিৱেশটো। এয়া একদম পূৰা পিকনিক প্লেচ হৈ আছে। সেইফালে এখন বুট নাওখন আহি আছে গাইজ। চব এইখন বুট নাওখন আহি আছে, এখন নাওখন আহি আছে এইপাৰলৈ আহি আছে। এখন নাওখন আহি আছে। বুট নাওখন ফেৰীখন এইপাৰলৈ আহি আছে, ইপাৰৰ পৰা গাইজ। আপোনালোকৰ যদি বুট নাওত উঠা নাই, ফেৰীত উঠা নাই, তেতিয়াহ'লে আহিব, উঠিবহি আমাৰ গুইজানলৈ। এয়া অকল পিকনিক অকল পিকনিক প্লেচ গাইজ। অকল গাড়ী চবফালে লাইন। আপোনালোকক বস্তুটো দেখাম এতিয়া, চাব দেই।
এইটো আমাৰ কটেজ দেই, আমাৰ গুইজানত থকা কটেজটো। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ইমানতে আপোনালোকক এৰিছোঁ, ময়ো যাওঁগৈ। বাই বাই।